ছাত্ৰ-ছাত্ৰীসকল, কালি আমি কুৰ্গৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি আজি কালি য'ৰ পৰা বাকী আছিলে সেইখিনি চাব বিচাৰিছোঁ। আমি কালি ক'লৈকে পঢ়িলোঁ? কুৰ্গী হোমছ হেভ এ ট্ৰেডিশ্যন অফ হস্পিটেলিটি এণ্ড দে আৰ মোৰ দেন উইলিং টু recount numerous tales of valor related to their son and fathers. হয়নে? সেই পেৰেগ্ৰাফটো আমি কালি চালোঁ। আমি আজি তাৰ পিছৰ পৰা চাম। চাই যা তোমালোকে ভালকৈ। The river Kaveri obtains its water from the hills and the forest of Kurg. এই কুৰ্গৰ নদীখনৰ নাম হৈছে কাবেৰী। কুৰ্গত যিখন নদী আছে সেই নদীখনৰ নাম হৈছে কাবেৰী, আৰু এই কাবেৰী নদীখনে পানী ক'ৰ পৰা পায়? ফ্ৰম দ্য হিলছ এণ্ড ফৰেষ্ট অফ কুৰ্গ। হিলছ মানে পাহাৰ, হয়নে? এণ্ড ফৰেষ্ট অফ কুৰ্গ, আৰু কুৰ্গৰ অৰণ্যৰ পৰা কি হয়? কাবেৰী নৈলৈ এই কুৰ্গৰ অৰণ্য আৰু পাহাৰৰ পৰা কি হয়? পানী বৈ আহে। ঠিক আছে। মহাশিৰ এ লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ, আৰু তাত এবিধ মাছ পোৱা যায়, হয়নে? সেই মাছটোৰ নাম হৈছে মহাশিৰ। এই লাৰ্জ ফ্ৰেছ ৱাটাৰ ফিছ বুলি কৈছে, এটা ডাঙৰ মাছ, আৰু ই ফ্ৰেছ ৱাটাৰত থাকে, পৰিষ্কাৰ পানীত থাকে, হয়নে? এবাউণ্ড ইন দিছ ৱাটাৰ্ছ, আৰু এই পানীত যথেষ্ট পৰিমাণে সেই মাছবিধ পোৱা যায়। এবাউণ্ড বুলি কৈছে, হয়নে? যথেষ্ট পৰিমাণে। কিংফিচাৰ্ছ ডাই বিফৰ দেয়াৰ কেটছ, while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the flash and the ripple effect in the clear water. কি ক'লে? যে কিংফিচাৰ মানে মাছৰোকা চৰাই, হয়নে? এবিধ মাছ খোৱা চৰাই। সিহঁতে কি কৰে? ডাইভ কৰে, অৰ্থাৎ পানীত ডুব মাৰে, হয়নে? মাছ ধৰিবৰ কাৰণে পানীত এই চৰাইটো ডুব মাৰে, আৰু এই স্কুৱাৰেল অৰ্থাৎ কেৰ্কেটুৱাবিলাক আৰু লেংগুৰ্ছ এটা কি হয়? লেংগুৰ্ছ মানে হৈছে বান্দৰৰ এটা প্ৰজাতি, হয়নে? এই লেংগুৰ্ছ বান্দৰবিলাকে মানে কি কৰে? ড্ৰপ পাৰ্চিয়েলি ইটেন ফ্ৰুইট, অলপ খাই পেলাই কি কৰে? এই ফ্ৰুইটবোৰ পানীত দলিয়াই দিয়ে। ফৰ দ্য মিটচিফ মানে দুষ্টালি, এইবিলাক হৈছে সিহঁতৰ দুষ্টালি। অফ এনজয়িং দ্য স্প্লেছ, আৰু সিহঁতে কি কৰে? সেইদৰে কি এনজয়িং কৰে? স্প্লেছ, যেতিয়া বস্তুটো গৈ ফলটো, হয়নে? আধা খোৱা ফলটো গৈ যেতিয়া পানীত পৰেগৈ, হয়নে? তাক কোৱা হৈছে স্প্লেছ। এটা শব্দ কৰি পানীত পৰেগৈ, হয়নে? আৰু কি হয়? এণ্ড দ্য ৰিপুলছ ইফেক্ট ইন দ্য ক্লিয়াৰ ৱাটাৰ, আৰু পানীত পৰি সৰু ঢৌৰ সৃষ্টি হয়। ৰিপুল বুলি কোৱা হৈছে পানীৰ সৰু ঢৌ, নহয় জানো? এই ঢৌবিলাক ইহঁতি চাই পেলাই কি কৰে? এনজয় কৰে, হয়নে? গতিকে কি কৰে? আধা খোৱা ফলবিলাক পানীত দলিয়ায় দলিওৱাৰ পাছত পানীত শব্দ কৰে, আৰু পানীৰ ঢৌ সৃষ্টি হয় তাত, নহয়নে? সৰু সৰু ঢৌবিলাক আঁতৰলৈকে বিয়পি যায়। গতিকে সেই দৃশ্যবোৰ চাই সিহঁতি আনন্দ লাভ কৰে, এনজয় কৰে। এলিফেণ্টছ এনজয় বিং bathed and scrubbed in the river by their mouths, আৰু হাতীবিলাকে কি কৰে? কেনেদৰে এনজয় কৰে? গা ধুই, হয়নে? সিহঁতক গা ধুৱাই দিয়ে মাউতে, আৰু সেই গা ধুই পেলাই হাতীবিলাকে কি কৰে? এনজয় কৰে, আনন্দ লাভ কৰে, হয়নে? আৰু মাউতে সিহঁতৰ মাউতবিলাকে কি কৰে? ভালদৰে স্ক্ৰাব কৰে, ঘঁহি, হয়নে? ধুৱাই দিয়ে হাতীবিলাকক। ঠিক আছে, এই পেৰেগ্ৰাফটো ভালদৰে চাবা।
আৰু ইয়াতে হ'ব পৰা প্ৰশ্নকেইটা কি ধৰণৰ হ'ব পাৰে যে যিখন নদী কুৰুগৰ নদীখনৰ নাম কি আমি গম পালোঁ যে কাবেৰীয়ে পানী ক'ৰ পৰা পায় ইয়াৰ পাহাৰ আৰু অৰণ্যৰ পৰা তাত থকা ডাঙৰ মাছটোৰ নাম হৈছে মহাশিৰ হয়নে আৰু স্কুৱাৰ্লছ আৰু লেংগুৰছবিলাকে কেনেদৰে তাত এনজয় কৰে বুলি কৈছে আধা খোৱা ফল পানীত পেলাই দিয়াৰ পিছত তাৰ পৰা যি স্প্লেছ আৰু ৰিপুলৰ সৃষ্টি হয় নহয়নে সেইবিলাক চাই পেলাই সিহঁতি কৰে আনন্দ লাভ কৰে ঠিক আছে নেক্সট পেজ গাবলৈ গৈছোঁ The most laid-back individuals become converts to the life of high-energy adventure with river rafting, canoeing, rappelling, rock climbing and mountain biking. কি হৈছে The most laid-back individuals laid-back নম্ৰ শান্ত শিষ্ট মানে সহজ সৰল যিসকল ইণ্ডিভিজুৱেলছ যিসকল কুৰুগৰ ব্যক্তি তেওঁলোকে কি কৰে তেওঁলোকৰ লাইফটো জীৱনটো কনভাৰ্টছ কৰিবলগীয়া হয় কি হ'লে হাই এনাৰ্জি এডভেঞ্চাৰ অৰ্থাৎ সিহঁতি যিবিলাক উচ্চ শক্তি সম্পন্ন দুঃসাহসিক কাৰ্য সেই কাৰ্যবিলাকৰ লগত জড়িত থাকে সেই কাৰ্যবিলাক তেওঁলোকে কৰি ভাল পায় যেনে কি ৰিভাৰ ৰেফটিং পানীত কি চলোৱা ৰাফ্ট মানে এনে ভূৰ নহয় জানো আমি ভূৰ বা নাও চলোৱা নহয় জানো তেনেকৈ বুলি ক'ব পাৰোঁ কেনোয়িং এইটো একেই নৌকা চলোৱা কেনোয়িং অৰ্থ দিছে ৰাফটিং অৰ্থ দিছে ইয়াত ট্ৰেভেলিং ইন এ ৰিভাৰ ইন এ ৰাফ্ট মানে এইটো হৈছে ৰাফটিং কেনোয়িংটো হৈছে ট্ৰেভেলিং ইন এ ৰিভাৰ ইন এ কেনো হৈছে কি এ লাৰ্জ নেৰো বোট এখন ডাঙৰ কিন্তু ঠেক এখন নাও হয়নে সেই নৌকা বুলি কোৱা হয় গতিকে কেনোয়িং আৰু ৰেপেলিং মানে হৈছে ৰছী বগাই ৰক ক্লাইম্বিং মানে শিলাযুক্ত পাহাৰ মানে শিলৰ পাহাৰত বগাব লাগে সিহঁতি শিলৰ পাহাৰত বগাই তেওঁলোকে ভাল পায় আৰু কি কৈছে মাউণ্টেইন বাইকিং অৰ্থাৎ পৰ্বতৰ ওপৰত সিহঁতে কি কৰে বাইকিং কৰে চাইকেল চলায় বাইক চলায় নহয় জানো গতিকে এইবিলাক সিহঁতৰ এডভেঞ্চাৰ ৱৰ্ক সেই এডভেঞ্চাৰ ৱৰ্কবিলাক সিহঁতে কৰে নিউমাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভাৰিট উইথ ট্ৰেকাৰ্ছ আৰু সেই অঞ্চলত বহুতো অগণন ৱাকিং ট্ৰেইলছ আছে খোজকাঢ়ি যোৱা পথ আৰু সেইবিলাকত কি হয় তাৰ মানুহবিলাকে খোজকাঢ়ি ভাল পায় মানে তেওঁলোকে খোজকাঢ়িও যথেষ্ট ভাল পায় সেইকাৰণে তেওঁলোকে এই ৱাকিং ট্ৰেইলছবিলাকত খোজকাঢ়ে মানে সেইটো তেওঁলোকৰ এটা কৰি ভাল পোৱা কাম লগতে তেওঁলোকে উচ্চ শক্তি ক্ষৰণ সম্পন্ন কামবিলাক আমি পালোঁৱেই ৰাফটিং ৰিভাৰ ৰাফটিং কেনোয়িং মানে ৰেপেলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং এই কামবিলাক সিহঁতি কৰি ভাল পায় এইবিলাক হৈছে এডভেঞ্চাৰ গেম বুলি কোৱা হৈছে সিহঁতৰ এডভেঞ্চাৰ গেম বা এডভেঞ্চাৰ ৱৰ্ক গতিকে এইকেইটা মনত ৰাখিবা তোমালোকে হয়নে এইকেইটাও প্ৰশ্ন হ'ব বাৰ্ডছ bees and butterflies are there to give you company আৰু তাত তোমাৰ সৈতে সংগ দিব কিহে বাৰ্ডছ চৰাইবিলাকে bees মৌমাখিবিলাকে and butterflies আৰু পখিলাবিলাকে হয়নে তোমাক সংগ দিব তুমি যদি কুৰুগলৈ যোৱা Macaques, Malabar squirrels, langurs, and slender lories keep a watchful eye from the tree canopy. Macaques হৈছে চুটি নেজৰ এটা বান্দৰৰ প্ৰজাতি হয়নে মেকেকুৱেছ বান্দৰে হয়নে মালাবাৰ স্কুৱাৰ্লছ মালাবাৰ দেশীয় কেৰকেটুৱা লেংগুৰ বান্দৰ হয়নে এণ্ড স্লেণ্ডাৰ লৰিছ স্লেণ্ডাৰ মানে হৈছে লাহি ক্ষীণ আৰু লৰিছ মানে হৈছে লাজুকী বান্দৰ হয়নে এই জীৱবিলাক তাত পোৱা যায় আৰু এই স্লেণ্ডাৰ লৰিছে কি কৰে স্লেণ্ডাৰ লৰিছ কিপ এ ৱাচফুল আইজ থৰ লাগি চাই থকা হয়নে ভাল চাউনি মৰা ফ্ৰম দ্য ট্ৰী কেনপি গছৰ আঁৰত পাতৰ মাজত লুকাই হয়নে ট্ৰী কেনপি বুলি কৈছে গছৰ পাতেৰে নিৰ্মিত কেনপি মানে আমি আগতে পাইছিলোঁৱেই হয়নে
ছাল সদৃশ অৰ্থাৎ আমি চন্দ্ৰতাপ বুলিও ক'ব পাৰোঁ। চন্দ্ৰতাপ সদৃশ কি হৈছে এক আৱৰণ, সেই পাতেৰে নিৰ্মিত চন্দ্ৰতাপৰ মাজৰ পৰা তাৰমানে কি কৰে বুলি কৈছে, ইহঁতি চাই থাকে। ৱাচফুল আইচ, এই লাজুকী বান্ধৱবিলাকে থৰ লাগি চাই থাকে, হয়নে? গতিকে এইবিলাক জীৱ জন্তু তাত পোৱা যায়। জীৱ জন্তু, চৰাই চিৰিকটি, কীট পতংগ, এইবিলাক তাত কি কি পোৱা যায় আমি এইখিনি পাইছোঁ, এইখিনি মুখস্থ ৰাখিবা, মনত ৰাখিবা। বাৰ্ডছ, বিজ, বাটাৰফ্লাইজ, মেকেকুৱেছ, মালাবাৰ স্কোৱাৰ্ছ, লেংগুৰ, স্লেণ্ডাৰ লৰিজ, এলিফেণ্ট, নহয়নে, ৱাইল্ড এলিফেণ্টছ, এইবিলাক হৈছে তাৰ প্ৰাণী। I do, however, prefer to step aside for wild elephants. কিন্তু মই বনৰীয়া হাতী চাবৰ বাবেহে কি হয় ওলাই আহোঁ বেছিকৈ, নহয়নে? I do প্ৰিফাৰ, বেছিকৈ গুৰুত্ব দিয়ে, হাতী চাবৰ কাৰণে তেওঁ সাধাৰণতে বেছিকৈ ওলাই আহোঁ বুলি কৈছে। কোনে কৈছে? লিখকে। The climb to the Brahmagiri hills bring you into a panoramic view of the entire misty landscape of Coorg. আৰু তাৰ যিটো ব্ৰহ্মগিৰি পৰ্বত, মানে তাত যদি তুমি বগোৱা কি হ'ব তেতিয়া, ব্ৰিং ইউ ইনটু এ পেনাৰমিক ভিউ অফ দ্য এণ্টায়াৰ মিষ্টি লেণ্ডস্কেপ, তুমি কি দেখা পাবা? মনোৰম দৃশ্য, পেনাৰমিক ভিউ, মানে মনোৰম দৃশ্য দেখা পাবা। এণ্টায়াৰ, সমুদায়, গোটেই, মিষ্টি, মিষ্টি মানে কুঁৱলীময়, ধোঁৱাময় যিখন কুৰ্গৰ ঠাই, লেণ্ডস্কেপ, মানে গোটেই কুৰ্গৰ কুৰ্গ ঠাইখনৰ তুমি এক পেনাৰমিক ভিউ, সুন্দৰ দৃশ্য তুমি দেখিবা যেতিয়া তুমি ব্ৰহ্মগিৰি পৰ্বতত বগাবা, হয়নে? গতিকে তাৰ এটা পৰ্বতৰ নাম হৈছে ব্ৰহ্মগিৰি পৰ্বত, আৰু তাৰ ওপৰত উঠিলে গোটেই কুৰ্গখনৰ যি প্ৰাকৃতিক দৃশ্য, সেই দৃশ্যটো ভালদৰে দেখা পোৱা যায়। A walk across the rope bridge lead to the 64-acre island of Nisargadaama. কি বুলি কৈছে যে এ ৱাক এক্ৰছ দ্য ৰপ ব্ৰিজ মানে ৰছীৰে নিৰ্মিত দলং, মানে, আৰু এই দলংখনেদি ক'লৈ গৈছে? 64 একৰ, যি নিসৰ্গধামৰ ভূমি, মাটি, হয়নে? সেই নিসৰ্গধাম আইলেণ্ডটো পোৱা যায়, হয়নে? আইলেণ্ড অফ নিসৰ্গধাম, এটা দ্বীপ, হয়নে? নিসৰ্গধাম দ্বীপ বুলি কোৱা হৈছে। সেই দ্বীপটো হৈছে 64 একৰ, হয়নে? গতিকে তালৈ যাবলৈ হ'লে কিহে যাব লাগিব? দি ৰপ ব্ৰিজ, হয়নে? ৰছীৰে নিৰ্মিত দলঙেৰে যাব লাগিব, আৰু আমি পামগৈ সেই নিসৰ্গধাম আইলেণ্ডটো। ৰানিং ইনটু বুদ্ধিষ্ট মংকছ ফ্ৰম ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান ছেটেলমেণ্ট এট নিয়েৰবাই বাইল্লাকুপে ইজ এ বোনাছ। আৰু ওচৰৰে বাইল্লাকুপে নামৰ ঠাইত কি হৈছে, যিবিলাক বুদ্ধিষ্ট মংক, বুদ্ধ ধৰ্মৰ সন্যাসীবিলাক, সাধুবিলাক, মানে যথেষ্ট পৰিমাণে টিবেটান ছেটেলমেণ্ট বুলি কৈছে, তিব্বতৰ পৰা আহি পেলাই কি হৈছে ভাৰতত তেওঁলোকে আছেহি। যথেষ্ট সংখ্যক সাধু সন্তক তাত লগ পোৱা যায় এই নিসৰ্গধামৰ কাষৰে বাইল্লাকুপে নামৰ ঠাইত, হয়নে? দি মংক ইন ৰেড অক্ৰ এণ্ড য়েল্লো robes are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Coorg. কি ক'লে? দি মংকছ, সন্যাসীসকলক, যিসকল সন্যাসীয়ে কি পৰিধান কৰিছে? ৰেড, ৰঙা, অক্ৰ মানে হৈছে মটীয়া, এণ্ড য়েল্লো, হালধীয়া ধৰণৰ ফুট লৈ আছে, হয়নে? আৰু কি হয়? আৰ এমংছ দ্য মেনি ছাৰপ্ৰাইজেছ ডেট ৱেইট টু বি ডিছকভাৰ্ড বাই ভিজিটৰ। আৰু এই যিসকল ভিজিটৰ, মানে পৰিব্ৰাজক, ভ্ৰমণকাৰী, তেওঁলোকে আহি পেলাই যথেষ্ট কি হ'ব? আশ্চৰ্যজনক হ'ব যে ইয়াত যে ইমানখিনি মানে কি হয়, মংক আছে, সাধুসন্ত আছে, একেলগে সকলোকে দেখি তেওঁলোক আচৰিত হ'ব। আৰু যি প্ৰাণপণে ভাৰতক ভাল পায়, হয়নে? ভিজিটৰ চাৰ্চিং ফৰ হাৰ্ট এণ্ড চল অফ ইণ্ডিয়া, ভাৰতৰ যি আত্মা,
ভাৰতৰ যি প্ৰাণ, এই ভাৰতৰ প্ৰাণক যদি চাবলৈ মন কৰে হয়নে, তেতিয়াহ'লে ইয়ালৈ আহিলেই হ'ল, অৰ্থাৎ কুৰ্গলৈ আহিলেই হ'ল। কুৰ্গত কি দেখা পাব, এক অতি মনোৰম দৃশ্য দেখা পাব, সাধু সন্তসকলৰ বাসস্থান হয়নে। গতিকে সকলোৱে একেলগে তাত আছে। তেওঁলোকৰ সাধু সন্তসকলক যদি চাব বিচাৰে তেতিয়াহ'লে এই ভিজিটৰসকলে কুৰ্গৰ যি বাইলাকুবে নামৰ ঠাই তালৈ আহিলেই দেখা পাব হয়নে, সেই কথাটো ক'ব বিচাৰিছে। ভিজিটৰ চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়া, গম গতিকে এই ঠাইখনতেই যথেষ্ট মনোৰম দৃশ্য দেখা পোৱা যায়। হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়া, ভাৰতৰ প্ৰাণ আছে বুলি কৈছে হয়নে, য'ত। গতিকে সেই তেনেকুৱা ঠাইত যদি ভ্ৰমণকাৰীসকল আহে তেওঁলোকে যথেষ্ট আনন্দ লাভ কৰিব। আৰু তেওঁলোকে কি হয়, সাধাৰণতে বিভিন্ন ঠাইত মানে লগ পাবলৈ সক্ষম নোহোৱা নহয়নে, তেনেকুৱা ধৰণৰ কি হয়, মংকবিলাকক, সাধু সন্তবিলাকক ইয়াত একেলগে দেখা পাব। একেলগে সেইদৰে ক'তো দেখা পোৱা হয়তো নাযায়, যিদৰে ইয়াত দেখা পোৱা গৈছে। ঠিক আছে, গতিকে এইটোৱে হৈছে লেচনটোৰ থিমটো, লেচনটোৰ কাহিনীটো। গতিকে ইয়াত তোমালোকে মনত ৰাখিবা লাষ্টৰ পেৰাগ্ৰাফটোত যে এই যিটো পেনাৰমিক ভিউটো ক'ৰ পৰা দেখা যায়, কুৰ্গৰ ব্ৰহ্মগিৰি পৰ্বতৰ পৰা দেখা যায়। নিসৰ্গধামলৈ কেনেকৈ যোৱা হয়, নিসৰ্গধাম আইলেণ্ডলৈ ৰপ ব্ৰিজেৰে যোৱা হয়। নিসৰ্গধাম আইলেণ্ডটো কিমান একৰ, 64 একৰ। আৰু তাত কোন কোন বসবাস কৰিছে, তাৰ ওচৰ বাইলাকুবে নামৰ ঠাইত কোন বসবাস কৰিছে, তিব্বেটান মংকবিলাক বসবাস কৰিছে হয়নে। আৰু তেওঁলোকে পৰিধান কৰিছে ৰেড অক্ৰ এণ্ড য়েল্লো ৰবছ নহয়নে। আৰু তালৈ যিসকল ভিজিটৰ্ছসকলে আহিলে যথেষ্ট কি পাব, আনন্দ লাভ কৰিব হয়নে। আৰু ভিজিটৰসকলে এই দৃশ্যবিলাক দেখা পাব। লগতে ইয়াত যিখিনি আমি এনিমেলছ পাইছোঁ, বাৰ্ডছ পাইছোঁ, সেইখিনি মনত ৰাখিবা হয়নে। তাৰপিছত কি হ'ল, আমি এইখিনিও পাইছিলোঁ আগৰ পাঠত, কুফিয়া হয়নে, কি বস্তু এইবিলাক নহয় জানো। তাৰপাছতে যিজন চিফ অফ ইণ্ডিয়ান আৰ্মি, তেখেত আছিলে এজন কুৰ্গী ব্যক্তি, জেনেৰেল কাৰিয়াপ্পা নহয়নে। এইবিলাক পেৰেগ্ৰাফবিলাকৰ মাজৰ পৰা একোটা শ্বৰ্ট কুৱেশ্যন হ'ব, এইখিনি তোমালোকে মনত ৰাখিবা। গতিকে ইয়াৰ যিখিনি প্ৰশ্নোত্তৰ পিছৰ ক্লাছত আলোচনা কৰিম। এতিয়া আমি লেচনটোতে সামৰণি মাৰিছোঁ। লেচনটোৰ থিমটো ইতিমধ্যে তোমালোকে নিশ্চয় বুজি পালা মানে, তোমালোকেও ঘৰত পঢ়িবা। আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে কি বুজি পোৱা নাই লেচনটো সেই বিষয়ে ক'ব পাৰিবা। আৰু কুৱেশ্যন এনচাৰখিনি মই ইয়াৰ পিছৰ ক্লাছতে ডিছকাছ কৰিম। হ'ব আজিলৈ।